হেৰি এই বিয়ালৈ মাজত আৰু মাত্ৰ এমাহে আছে এই ফাৰ্নিচাৰখিনি অৰ্ডাৰ কৰি থৈ আহিব লাগিছিল নহয় তাকে ৰ'বা এই স্নিগ্ধাক ক'বা কাইলৈকে ওলাবলৈ এই ফাৰ্নিচাৰখিনি অৰ্ডাৰ দি থৈ আহিমগৈ তাইকো লগত লৈ যাব লাগিব নহয় এই তাইৰ লগত দিয়া ফাৰ্নিচাৰ গতিকে তাই নিজেই পচন্দ কৰিব আকৌ অঁ এই তাই নগ'লে কেনেকৈ হ'ব নহয় এইটো তাইক মই কৈ থৈ আহোঁগৈ বাৰু ৰ'ব এই কাইলৈ পুৱাতে আমি গোটেইকেইটা যাম তাৰপিছতে মাক কৃতি আৰু স্নিগ্ধাৰ ৰুমলৈ গ'ল এই স্নিগ্ধা কৃতি এই তহঁতক কথা এটা ক'বলৈ আহিছোঁ এই কাইলৈ পুৱাতে ওলাবি এই স্নিগ্ধাৰ ফাৰ্নিচাৰখিনি অৰ্ডাৰ দিবগৈ লাগিব নহয় এই আমি গোটেইকেইটা যাম স্নিগ্ধা তইতো নিজৰ পচন্দ মতে ফাৰ্নিচাৰখিনি অৰ্ডাৰ দিবি মা মইনো নিজে কি পচন্দ কৰিম তোমালোকে যি পচন্দ কৰা সেয়াই হ'ব আৰু মা মোক এইবোৰ ইমান দামী দামী বস্তু যিটিখন এনেই দিব নালাগে একো নিদিলেও হ'ব মা মোক একো নালাগে এই স্নিগ্ধা তই নালাগে বুলি ক'লে নহ'ব নহয় আমাৰ এইটো কৰ্তব্য ছোৱালীৰ লগত দিবতো লাগিবই আৰু তই এইবোৰ কথা চিন্তা কৰিব নালাগে তই মুঠতে তোৰ যি পচন্দ হয় সেইটোকে অৰ্ডাৰ দিবি অঁ স্নিগ্ধা তই যে কি কথাখন কৈ থাক নহয় তই লগত একো এটা ভাল বস্তু লৈ নগ'লে দৰা ঘৰৰ মানুহে বাৰু কি বুলি ভাবিব গতিকে তই এইবোৰ কথা চিন্তা কৰিব নালাগে ৰাতিপুৱা ওলাবি আৰু বছ নিজৰ পচন্দ মতে অৰ্ডাৰ দি দিবি কথা সিমানেই নহয়নে মা অঁ তো আকৌ কিয়নো নহয় তেনেহ'লে দুয়োজনী পুৱাতে ওলাবি এতিয়া এই মই ভাত বাঢ়িছোঁৱেই সোনকালে আহ তেনেকৈ বুলি কৈ মাক সিহঁতৰ ৰুমৰ পৰা গুচি আহিল পিছে পিছে কৃতিও আহিল তাৰপিছতে স্নিগ্ধাই চিন্তা কৰিলে সেই প্ৰভু কৃতিবাই ইমান ধুনীয়াকৈ মোক কথা কৈছে হাঁহিছে ফূৰ্তিত আছে সদায় যাতে কৃতিবা এনেকৈয়ে ফূৰ্তিত থাকে মই মোৰ কাৰণে একো নিবিচাৰোঁ ভগৱান মাত্ৰ মই মোৰ মা দেউতা আৰু কৃতিবাৰ কাৰণে বিচাৰিছোঁ তেওঁলোকক সদায় সুখত ৰাখিবা তাৰ পিছদিনাখনেই স্নিগ্ধা কৃতি আৰু মাক দেউতাক গ'ল ফাৰ্নিচাৰ অৰ্ডাৰ দিবলৈ আৰু স্নিগ্ধাই নিজেই পচন্দ কৰি সকলোবোৰ ফাৰ্নিচাৰ অৰ্ডাৰ দিলে ইফালে কৌস্তভহঁতৰ ঘৰতো বিয়াৰ যুঁজা আৰম্ভ হৈ গ'ল এই কৌস্তভ এই স্নিগ্ধালৈ ফোনটো লগাচোন এই কাইলৈকে তাই সোণৰ গহনাখিনি অৰ্ডাৰ দি থৈ আহিবগৈ লাগিব এটা কাম কৰিবি তই স্নিগ্ধাক লগত লৈ যাবি তাই যেনেকুৱা যি পচন্দ কৰে সকলো তেনেকুৱাই অৰ্ডাৰ কৰিবি বাৰু মা ঠিক আছে দিয়া কাইলৈকে তেনেহ'লে মই স্নিগ্ধাক লগত লৈ এই জুৱেলাৰীখিনি অৰ্ডাৰ কৰি থৈ আহিমগৈ এনেকৈ বুলি কৈ কৌস্তভে স্নিগ্ধাক ফোন কৰি কৈ থ'লে যে পিছদিনাখন তাই তাৰ লগত গৈ সোণৰ গহনাখিনি অৰ্ডাৰ দিবগৈ লাগিব ঐ কোনে ফোন কৰিছিল কৌস্তভে নেকি অঁ বা তেওঁ কৈছে কাইলৈ বোলে সোণৰ গহনাখিনি হেনো তেওঁৰ লগত গৈ মই মোৰ নিজৰ পচন্দৰ মতে অৰ্ডাৰ কৰিবগৈ লাগে মই নাযাওঁ বুলি কৈছোঁ তেনেকৈ ভাল নালাগে নহয় ধেইত আকৌ এজনী তোৰনো কি ভাল লাগে বাৰু একো নহয় আজিকালি চব কইনাই গৈ নিজে নিজৰ কাৰণে সোণৰ বস্তু অৰ্ডাৰ দিয়েগৈ দৰাৰ লগত গতিকে তই যাব লাগিব একো নহয় কৌস্তভে নিজেই কৈছে যেতিয়া তই যাব লাগিব এই যা তেনেহ'লে মই অকলে নাযাওঁ তই যাব লাগিব কিন্তু মোৰ লগত যাবিনে বা বাৰু দে স্নিগ্ধা মই যাম তোৰ লগত তই চিন্তা কৰিব নালাগে তই অকলে যাব নালাগে বাৰু তাৰ পিছদিনাখনেই কৃতি আৰু স্নিগ্ধা দুয়োজনী কৌস্তভৰ লগত গৈ স্নিগ্ধাৰ বাবে সোণৰ বস্তুখিনি অৰ্ডাৰ কৰি থৈ আহিলগৈ বাইদেউ বিয়াৰ বাৰু সকলো যুঁজা হৈছেগৈ নে চাওঁতে কিন্তু পাবহিয়ে দেই হৈছেগৈ জোনালী তই ইমান চিন্তা কৰিব নালাগে ৰ সেইদিনাখন আমি গোটেইকেইটা গৈ স্নিগ্ধাই নিজৰ পচন্দ মতে ফাৰ্নিচাৰ অৰ্ডাৰ কৰি থৈ আহিলোগৈ সেইখিনি সেই বিয়াৰ দুদিনৰ আগত হ'ব বুলি কৈছে তাৰপিছতে ভিনিয়েৰে পেণ্ডেলৰ কথা পাতি থৈছে এই খোৱা বোৱা সকলোবিলাক কথা ভিনিয়েৰে আলোচনা কৰিয়ে থৈছে সময়ত সকলো হৈ যাব পিছে বাইদেউ এই দৰা ঘৰলৈ কালৈ কি প্ৰেজেণ্ট নিব লাগিব সেইবোৰ বজাৰ সমাৰ কৰি হ'লগৈ জানো সেইখিনি হোৱাগৈ নাই সেইকাৰণেতো তোক আজি মাতিছোঁ আকৌ তই কিন্তু এতিয়াৰে পৰা বিয়ালৈকে থাকিব লাগিব এই কাইলৈকে দুইজনী যাম সেইখিনি গোটেইখিনি মই লিষ্ট বনাই থৈছোঁ তই এবাৰ চাবিচোন বাৰু সেইখিনি বজাৰ সমাৰ কাইলৈ আমি আৰম্ভ কৰি দিম কাইলৈৰ পৰা বাৰু হ'ব দে বাইদেউ তই চিন্তা কৰিব নালাগে দেখিছা নহয় ডাঙৰ বেগ চেগ লৈ আহিছোঁ এতিয়াৰে পৰা মই একেবাৰে বিয়ালৈকে থাকিবলৈ আহিছোঁ তেনেকৈ দুয়োখন ঘৰতে বিয়াৰ যুঁজা খুবেই ব্যস্ততাৰে চলি গৈ থাকিল ইছৰাম বেচেৰীজনী ৰৈছে বেয়াই লাগে তাই ভাবি আছে কি আৰু তাইৰ লগত হ'বলৈ গৈ আছে কি বেচেৰী স্নিগ্ধাই চাগে ভাবি আছে আৰু দুদিনমানৰ পিছতেই বিয়া হৈ নতুন ঘৰখনলৈ নছোৱালী হৈ যাব কিন্তু তাইতো নাজানে যে তাইৰ মৰমৰ একমাত্ৰ বায়েক কৃতিয়ে
মনতে কি প্লেনিং কৰি আছে স্নিগ্ধা তোৰ মনৰ আশা মনতেই ৰ'ব বিকিক ফোন কৰি মনত পেলাই দিব লাগিব তাৰপৰা মনত আছে নাই আকৌ যে বিয়াৰ দিনা মই তাক কি কৰিবলৈ কৈছোঁ হেল্ল' বিকি মই কৃতি তোৰ মনততো আছে ন যে স্নিগ্ধাৰ বিয়াৰ দিনাখন মই তোক কি কাম কৰিবলৈ কৈ থৈছোঁ সেই বুলি কৈয়ে পুনৰবাৰ কৃতিয়ে তাইৰ বন্ধু বিকিক সোঁৱৰাই দিলে যে স্নিগ্ধাৰ বিয়াৰ দিনা সি আচলতে কি কাম কৰিব লাগিব ইফালে মাকৰ চিন্তা প্ৰভু মামাৰ স্নিগ্ধাৰ বিয়াখন ভালে ভালে হৈ যাওক আৰু বিয়াখন একেবাৰে ভালে কুশলে হৈ গ'লেহে মনটো শান্তি লাগিব যিয়েই নহ'লে বাৰু এটা চিন্তা কমিল যে কৃতিয়ে এতিয়া তাইৰ ওপৰত খং কৰি থকা নাই তাই নিজৰ ভুলবোৰ বুজিব পাৰিছে এতিয়া অন্ততঃ তাইক লৈ বাৰু চিন্তা নাই তথাপিও হ'লেও বিয়াখন ভালে ভালে পাৰ কৰাই নিবা প্ৰভু এনেকৈ চাওঁতে চাওঁতে গোটেই দিনকেইটা পাৰ হৈ গুচি গ'ল আৰু বিয়াৰ দিনটো আহি পালেহি বিয়াৰ দিনাও গোটেই দিনটো খুবেই সুন্দৰকৈ পাৰ হৈ গ'ল আৰু ৰাতিলৈ দৰা অহাৰ সময় হ'ল আৰু কৌস্তভ দৰাৰ ৰূপত আহি স্নিগ্ধাহঁতৰ ঘৰত উপস্থিত হ'লহি তাৰপিছতেই মাহীয়েকে কইনা আনিবলৈ বুলি স্নিগ্ধাৰ ৰুমলৈ যাওঁতে দেখিলে যে স্নিগ্ধা ৰুমত নাই মাহীয়েকে গোটেই ৰুমটোতে চালে কিন্তু স্নিগ্ধা ক'তো নাই কথাষাৰ আহি মাহীয়েকে লৰালৰিকৈ মাক দেউতাক আৰু কীৰ্তিৰ আগত ক'লেহি মাহীয়েকৰ কথা শুনি মাক দেউতাক একেবাৰে আচৰিত হ'ল সকলোৱে স্নিগ্ধাক ঘৰৰ সকলো ৰুমতে চালে কিন্তু স্নিগ্ধাক ক'তোৱেই নাই স্নিগ্ধাক এনেকৈ বিচাৰি নাপাই মাক দেউতাক আচৰিত হ'ল আৰু মনতে বৰ ভয় খালে সঁচাকৈ স্নিগ্ধা বাৰু ক'লৈ গুচি গ'ল কীৰ্তিয়ে তাইৰ লগত আচলতে কি কৰিলে বিকিক তাই কি কৰিবলৈ কৈছিলে স্নিগ্ধাৰ বিয়াৰ দিনাখন স্নিগ্ধাক বাৰু বিচাৰি পাবনে সকলোৱে বিয়াৰ শুভ মুহূৰ্তৰ আগতেই স্নিগ্ধা বাৰু আহি উপস্থিত হ'বনে ৰভাতলিত এই সকলোবোৰ দেখিম আমি আমাৰ অহাটো খণ্ডত তেন্তে ভিডিঅ'টো কৰি দিয়াতে শেষ যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ' হৈ তেতিয়ালৈকে বাই বাই